हेलो गाइस की खबर আপোনালোকৰ আশা কৰো সকলোৰে ভাল ইয়াত ৰাতিপুৱা আন দিনৰ দৰে মোৰ দিনটো আজি আৰম্ভ কৰি দিলো সকলোৰে যাতে দিনকালবোৰ ভাল হয় তাৰে কামনা কৰিলো এয়া সব আন দিনৰ দৰে মই ৰাতিপুৱা মোৰ হাততে চাহকাপ লৈ এনেদৰে মই বাহিৰলৈ ৰ'দ জাকতে বহি চাহকাপ খাই লওঁ বুলি ওলাই আহিলো আৰু মই এনেদৰে চাহকাপ খাবলৈ লওঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো ৰ'দতে বহি এনেদৰে বাহিৰত আজিকালি দিনটো এনেকুৱা হৈছে যে বাহিৰত বহি থাকিলে ৰ'দে বেছিকৈ ধৰে আৰু ভিতৰত বহি থাকিলে জাৰে বেছিকৈ ধৰে গতিকে ভাবিলো ৰ'দ জাকতে বহি মই চাহকাপো খাই লওঁ আৰু আপোনালোককো অকণমান দেখুৱাম সেয়েহে ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিলো কৈছোঁ আপোনালোকক আৰু মই এতিয়া চাহকাপ খাই লওঁ আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ দেখিছে এয়া ধুনীয়াকৈ লাল চাহ একাপ লৈ লৈছোঁ চেনি দিয়া আৰু নিমখীয়া বিস্কুট আৰু ভুজিয়াৰ লগতে মই চাহকাপ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ চাহকাপ ধুনীয়াকৈ খাই লওঁ যিহেতু ৰাতিপুৱাই চাহকাপ যদি ভালকৈ খাই লওঁ গোটেই দিনটোৰ কাৰণে মনটো ভাল লাগি থাকে গতিকে মই চাহকাপ খাই লওঁ আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাককচোন দেই हेलो गाइस हे आसाक आइ गल सब आइसे हे स्वागतम जुता सैंडल बाहिरत हे पिने बाहिरत जुता सैंडल बाहिरत ভিতৰত একো নানিবা দে হে ৰিম্পি বাই বাই কি খবৰ খবৰ হ'ব বাহ নগাঁও পায় একেবাৰে বুঢ়ী টকটকিয়া হৈ আহিল হে না কি হ'ল বৰ ষ্ট্ৰং হৈ আহিব লাগে বুলি বৰ দুৰ্বল হৈ আহিছে যে মানুহজনী ৰিম্পি নতুন পাঞ্চু আহক আইতা আহক ৰাতিপুৱাটো তেনেকেই কাম বন কৰি চাহ তাহ খাই কিবা কিবি কৰি সময়টো কটাই দিলোঁ আৰু এতিয়া ওলাই আছোঁ এফালে যাওঁ ঘৰত বহুত আলহী আহিছে বহুত বেছি আলহীৰ কাৰণে দিনটো বহুত বেছি ব্যস্ত হৈ থাকিলোঁ আৰু পেহীহঁত আহিছিলে খুৰীহঁত আহিছিলে আৰু ওচৰৰে বা এজনী ভণ্টি তেনেকৈ আহিলে সেইকাৰণে বহুত বেছি ব্যস্ত হৈ থাকিলোঁ সিহঁতৰ লগতে আপোনালোকে দেখি গম পাইছে ঘৰত লৈ যাওঁ মাহঁতে যিহেতু নগাঁৱৰ পৰা আহি পালে সেইকাৰণে এনেদৰে কাপোৰ কানিবোৰ ধুই মেলি ৰ'দত দি থৈছে মানে ৰ'দটো গ'লেগৈ বাৰু দেখিছে আপোনালোকে এয়া ৰ'দ নাই কিন্তু কাপোৰ কানিবোৰ মাহঁতে আহি পালে ভিডিঅ'টো তেনেকৈ বনোৱা নহ'ল অকণমান বনোৱা আছে মই আপোনালোককো দেখুৱাইছিলোঁ এই আগত দেখিছিলেই চাগে আপোনালোকে আৰু গোটেই দিনটো তেনেকৈ ব্যস্ত হৈ মেলি এতিয়া অকণমান সময় পাইছোঁ ভাবিছোঁ ওলাই যাওঁ মানে ক'লৈ যাম বলকচোন আপোনালোকে চাই থাকক এনেই অকণ ওলাই যাওঁ ফুৰিব যাওঁ আপোনালোককো দেখুৱাওঁ এয়া চাওক গেটখন খুলি লওঁ প্ৰথমতে গেটখন খুলি থৈ লওঁ বলক এতিয়া অকণমান ওলাই যাওঁ যিহেতু আলহী আহিছে বুলি কৈছোঁৱে আপোনালোকক সেয়া দেখিবলৈ বহুত বেছি মানুহ এনেকৈ এয়া চাওক আৰু এখন স্কুটিখন মোৰ বহুত দিন হ'ল এখন ধোৱাও নাই মই আৰু ভাবিছিলোঁ ধুম বুলি কিন্তু আজি নুধুলোঁ বেলেগ এদিন ধুম আপোনালোককো দেখুৱাম এনেদৰে ইয়াত বহুত কিবা কিবি কাম কৰিব লগা বাকী আছে স্কুটিখন যিহেতু ছেফগাৰ্ড বহুত কিবা কিবি লগাবলৈ বাকী আছে আপোনালোককো দেখুৱাম সেইকাৰণে কি লগাওঁ কি কৰিম কিন্তু আজি নলগাওঁ সেইকাৰণে দেখুওৱা নাই ধুবলগীয়া যথেষ্টকণ লেতেৰা হৈ আছে কিন্তু ধোৱা নাই আৰু ধুম কাইলৈ পৰহিলৈ মানে ধুনীয়াকৈ ধুম আৰু বহুত কিবা কিবি কৰিম ইয়াত কি কৰিম আপোনালোকক দেখুৱাম মোৰ স্কুটিখন আজি আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এইখন লৈ এতিয়া মই যাম তিনিআলিৰ পাছত আমি ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো তেতিয়ালৈকে চাই থাকক ছাৰ্ভিচিং কৰিবলৈ হৈ গৈছে মাত্ৰ এটা ছাৰ্ভিচিংহে হৈছে স্কুটিখনৰ নেক্সট ছেকেণ্ড ছাৰ্ভিচিংটো এতিয়ালৈকে হোৱাই নাই ছেকেণ্ড ছাৰ্ভিচিংটো কৰাব লাগিবহে ছেকেণ্ড ছাৰ্ভিচিঙৰ যিহেতু সময় হোৱা নাই সেইকাৰণে মই ছাৰ্ভিচিংটোও কৰা নাই সেইজনী মোৰ লগত যাব আপোনালোকক দেখুৱাম দেই চাই থাকিব বাই বাই আমি ক'ত গৈ আছোঁ আমি গৈ আছোঁ ফুৰিবলৈ বলক আপোনালোককো লৈ যাওঁ তেনেহ'লে ফুৰিবলৈ সন্ধিয়া ঘৰ আহি পোৱাৰ লগে লগে এনেদৰে মই কিতাপত বহি গৈছিলোঁ আপোনালোককো দেখুৱাওঁ যিহেতু মই মোৰ পঢ়াৰ লগতে আৰু অন্য এটা কোৰ্চ মই হাতত লৈছিলোঁ আৰু কণ্টিনিউ মই কৰি আছোঁ সেইকাৰণে ভাবিলোঁ যে অকণ কিতাপ পত্ৰ মনোযোগ দিওঁ বহুত দিন হ'ল এনেদৰে
সময় এনেদৰে কিতাপৰ লগত কটালোঁ আৰু এইখনেই হৈছে মোৰ মাষ্টাৰ্ছৰ কিতাপ যি মই কৰি আছোঁ মই ছ'চিয়লজিত বৰ্তমান মাষ্টাৰ্ছ কৰি আছোঁ সেয়েহে এনেদৰে অকণমান কিতাপৰ লগতো আজি জড়িত হৈ ল'লোঁ তাৰ লগে মায়ে আনি দিলে একাপ চাহ আৰু এতিয়া চাহকণ মই খাই লওঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মোৰ সন্ধিয়া চাহকাপ এনেদৰে কিতাপখন সামৰি থৈ লওঁ যিহেতু কয় যে তেনেদৰে মানে কিতাপ খুলি কিনি চাহ খাব নাপায় সেইকাৰণে ভাবিলোঁ কিতাপখন এনেদৰে চাহ থৈ লওঁ যিহেতু আকৌ পঢ়িবই লাগিব আৰু মই চাহকাপ এনেদৰে খাই লওঁ আৰু আপোনালোকে সন্ধিয়া চাহকাপ কি লগত খাই বেছি ভাল পায় বাৰু ক'বচোন মই এনেদৰে জ্বলা ভুজিয়া চানা তেনেকুৱা ধৰণৰ বস্তুবোৰ খাই বেছি ভাল পাওঁ যদিও স্বাস্থ্যকৰ নহয় বুলি মই গম পাওঁ তথাপিও এনেদৰে বস্তুবোৰ খাই মই ভাল পাওঁ খাই লওঁ দেউতা চাই আছে নিউজ মানে আনন্দ মিশ্ৰ লাইভ টেলিকাষ্ট যিটো মানে সন্ধিয়া 1 ঘণ্টা বাৰ্তা নিউজত আজি দিছে নিউজ 18 নিউজত দিছিলে নেকি মই ইয়াৰ পৰা শুনি আছোঁ নিউজবোৰ শুনি বহুত ভাল লাগিছে আনন্দ মিশ্ৰ তাৰ সঁচাকৈ আদৰ্শবোৰ মানে শলাগ ল'বলগীয়া তেওঁ যিখিনি কাম কৰি থৈ গৈছে অসমৰ হকে এজন বিহাৰৰ পৰা অহা লোক হৈ তেওঁ অসমৰ কাৰণে যিখিনি অৱদান আগবঢ়াই দিলে সেইখিনি সঁচাকৈ তেওঁৰ গুণ বা আদৰ্শখিনি আমি কৈ শেষ কৰিব নোৱাৰোঁ বহুত বেছি ভাল কাম কৰি থৈ গৈছে আৰু দেউতা সেইকাৰণে নিউজ চাই আছে মই ইয়াৰ পৰা নিউজখিনি শুনি আছোঁ এনেদৰে চাহকাপৰ লগতে খাই লৈছোঁ কিতাপ পঢ়াৰ মাজে মাজে মই নিউজৰ মাজে অকণমান চাই আহিলোঁগৈ আৰু মায়ে পাকঘৰত বনাই আছে ভাত দাদা আহিছে শুনি ক'বলৈ গৈছিলে সিও মই চাহকাপ খাই লওঁ বাকীখিনি আপোনালোকক কৈ আছোঁ জনাখানাৰ লগত সন্ধিয়া চাহকাপ খাই খুব ধুনীয়া লাগিলে আপোনালোকেও খাই যাব এনেকৈ খাই খুব ধুনীয়া লাগে যিসকলে খাই গম পাইছে আৰু যিসকলে নাই খোৱা খাই চাবচোন এবাৰ খুব ভাল লাগে আৰু এতিয়া মই আকৌ অকণমান কিতাপখনকে চাই লওঁ তাৰ মাজতে আপোনালোককো কওঁ মোৰ এটা খুব ভাল খবৰ আছে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ যিহেতু মোৰ মাষ্টাৰ্ছৰ মানে প্ৰথমটো চেমৰ ৰিজাল্ট দিছিলে ৰিজাল্ট মানে দিছিলে শনিবাৰে ৰিজাল্ট দিছিলে আৰু মই আপোনালোকক ক'বলৈ পাহৰিয়ে আছিলোঁ মোৰ ৰিজাল্ট খুব ভাল হৈছে খুব ভাল মানে ভাল হৈছে বুলি গম পাওঁ মই নিজে যিহেতু লিখা মই গম পাওঁ মোৰ ৰিজাল্টটো ভাল হৈছে বুলি আৰু আশাও আছিলে তেনেদৰে ৰিজাল্ট যে ভাল হ'ব তথাপিও মনত এটা ভয় লাগি আছিলে যিহেতু শেষৰটো এক্সাম অকণমান কনফিউজ আছিলোঁ শেষৰটো এক্সামত গতিকে ৰিজাল্ট যিহেতু ভাল হ'ল বা ৰিজাল্ট ভাল বুলি ওলালে মনটো খুব ফূৰ্তি লাগি আছে সেইকাৰণে অকণ পঢ়া শুনাত গুৰুত্ব দি আছোঁ এইকেইদিন আৰু এইকেইদিনতে আমাৰ ফৰ্ম ফিল আপো আছে যিহেতু নটিচ ইতিমধ্যে ওলাইছে ফৰ্ম ফিল আপ আছে 28 তাৰিখ মানে 28 তাৰিখে ফৰ্ম ফিল আপ কৰিবলৈও যাম তাৰো আপোনালোকক দেখুৱাম যদি পাৰোঁ কলেজখন বা কলেজখনৰ পৰিৱেশটো গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া কলেজখন যাওঁ যিহেতু ভাল খবৰ আপোনালোকক এইখিনি দিলোঁ এতিয়া খন্তেক কিতাপৰ পৰা উঠি যাওঁ বুলি ভাবিছোঁ উঠি মই হয়তো কৰিম কিবা এটা আপোনালোকক দেখুৱাই আছোঁ এইখিনি চাই আহোঁগৈ কি কৰিছে আনন্দ মিশ্ৰৰ যিহেতু নিউজ চলি আছে গতিকে অকণমান চাই আহোঁগৈ বনাই তাৰপিছত বাকীখিনি কৰি আছে যিহেতু বাহিৰত বহুত বেছি আন্ধাৰ হৈ আছিলে সেইকাৰণে মানুহবোৰ দেখাব নোৱাৰিলোঁ মানুহবোৰ কি কৰি আছে আৰু ভিতৰলৈ গুচি আহিলোঁ এনেদৰে আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আজি উলিয়াই লৈছোঁ চিলাওঁ বুলি ভাবিছোঁ আৰু কাপোৰ এখনো উলিয়াই লৈছোঁ এইখন হৈ গৈছে চাদৰখন বহুতবাৰ পিন্ধিছোঁ আৰু কাপোৰযোৰ আগতেও আকৌ ভাবিলোঁ যে মানে পতি নলগোৱাকৈ ইমান দিন চাদৰখন পিন্ধি মেলি শেষ কৰি আছিলোঁ আজি ভাবিলোঁ যে এনেকৈ পতিকেইটাকে লগাওঁ আৰু আপোনালোককো দেখুৱাওঁ ইয়াৰ ফাইনেল লুকটো সেয়েহে এইকেইটা উলিয়াই লৈছোঁ এনেদৰে আৰু এতিয়া এযোৰ চিলাই লওঁ মই আপোনালোকে চাই থাকক ভিডিঅ'টো যিহেতু মেচিনটো বহুত দিন হৈ গ'ল ব্যৱহাৰ কৰা নাই সেইকাৰণে অকণমান লেতেৰা হৈ আছিলে সেইকাৰণে সেনেদৰে অকণ চাফা কৰি লওঁ এইটো চাফা কৰি লৈ মই চাদৰখন চিলাই ল'ম চাদৰখনৰ মানে পতিকেইটা খুৱাম আৰু চাদৰখন দেখিবলৈ কেনেকুৱা হয় আপোনালোককো দেখুৱাম যেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে চাই থাকক এয়া দেখিছে ছেইম কালাৰ সূতা যিহেতু বিচাৰি নাপালোঁ সেয়েহে এনেদৰে অকণমান বেলেগ
এটা ববিন ফুৰাই থোৱা আছিল ববিনটোৰ সৈতে এনেদৰে এই গুলিটোৰ সৈতেই মই চিলাওঁ বুলি ভাবিছোঁ আৰু কাপোৰখনো আনি ল'লোঁ দেখিছে যিহেতু বেলেগ গুলি লগাই থোৱা আছিলে মই এতিয়া খুলিম আৰু কেনেকৈ লগাই আপোনালোককো দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো তেতিয়া গম পাব আপোনালোকে ভিডিঅ'টো চালে হয়তো গম পাব এনেদৰে এইডাল সূতাটো যিহেতু নষ্ট কৰিব নোৱাৰি এনেদৰে মই কৰি লওঁ গুলিটো এনেদৰে মেৰাই লৈছোঁ আৰু বাকীখিনি দেখুৱাই আছোঁ চাওক ববিনটো তলত এনেদৰে আছে ববিনটো এনেদৰে খুলি ল'ব লাগে আৰু খুলি এইটো দেখিছে ববিন এইটো উলিয়াই লৈছোঁ এইকেইটা যাতে নষ্ট হৈ নাযায় সেইবাবে এনেদৰে ভালকৈ মেৰিয়াই এইকেইটা এনেদৰে থলোঁ এইকেইটা থৈ লৈছোঁ আৰু এইটো খুৱাই ল'ব লাগিব যিহেতু ববিনটো বৰ এটা বেছি ঠিক নহয় আপোনালোকে দেখিছেই আছে সূতাবোৰ অকণ ঢিলা ঢিলা হৈ আছে একো নাই চেষ্টা এটা কৰি চাওঁ এনেদৰে চিলাবলৈ যিহেতু সূতাখিনি লোকচান কৰিবলৈ মন নাই চাওকচোন কেনেকৈ চিলাওঁ বহুত দিন চিলোৱা নাই লগাই ল'ব লাগিব তাৰপিছতে এই বেক চাইডটো যে দেখিছে তাত এনেদৰে লগাই বহুত বেছি টান হৈ গৈছে যিহেতু বহুত দিন ব্যৱহাৰ কৰা নাই বুলি আপোনালোকক কৈছোঁ সূতাডাল আহিব বিচৰা নাই এনেদৰে লাগি ধৰিছিলে আৰু এই চাওক এনেদৰে লগাই ল'লোঁ আৰু লগাই লৈ এতিয়া ইয়াতো লগাই ল'ব লাগিব বেজিটোত ভৰাই ল'ব লাগিব যিহেতু অকণ আন্ধাৰ হৈ আছে লাইট কম এনেদৰে ববিনটোৰ লগত সূতাটো লেপৰ কৰি উলিয়াই ল'লোঁ আৰু বাকীখিনি চাই থাকক বুজি পাই গৈ থাকিব প্ৰতিকেইটা মই এনেদৰে আগতে জইন কৰি ৰাখিছিলোঁ ইয়াত দেখিছে এইটো হৈছে জইন চাদৰখন কমপ্লিট কৰা কামটো মই আপোনাক নেক্সট ভিডিঅ' এটাত দেখুৱাম এতিয়া যিহেতু বহুত ৰাতি হ'ল গতিকে ভাত পানীকেইটা খাই ময়ো শুই থাকোঁগৈ ভিডিঅ'টো যিসকলে চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব গুড নাইট